মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ভাৰতী সাহিত্য চয়নৰ তৰা কবিতাটি আলোচনা কৰিব ওলাইছোঁ। কবি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথমে কবিতাটি আমি পাঠ কৰি ল'ম। তোমালোকে কবিতাটো উলিয়াই ল'বা আৰু মনোযোগেৰে শুনিবা। তৰা, কবি লক্ষ্মীনাথ বেজবৰুৱা। অনন্ত আকাশে বহি কোন তোমালোক, কি কাৰণে ধ্যানমগ্ন কিবা দুখ সুখ, কি কামে নিবিষ্ট চিত্ত, কি ভাবে ভোৰ, সামান্য মানুহ মই নাই পোৱাওৰ, পাপ তাপ দুখ ক্লেশ দেখি পৃথিৱীৰ, হৃদয় ব্যথিত জানো পৰে আখিনীৰ, হঠতা বিদ্বেষ হিংসা বিষে জৰ্জৰিত, আমাৰ অন্তৰ দেখি বিদাৰিছে চিত, টিপ টিপ চকুলো নিয়ৰৰ কণা, পেলোৱা শোকত কিবা একো নাই জানা, অথবা আকাশী ফুল স্বৰ্গ উপবনে, ফুলি আছা নুশুকাই সদানন্দ মনে, সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ পিলাই, স্বৰ্গত প্ৰেম হাঁহি সুখ তাপ নাই, নতুবা অপূৰ্বমণি মুকুতা উজ্জ্বল, বিশ্বপতি বিশ্বগৃহে কৰে জলমল, অথবা অযুত কোটি চকু বিধাতাৰ, চতুৰ্দিশ অৰ্ধ ঊৰ্ধ্ব ব্যাপ্ত চৰাচৰ, পাপ পুণ্য সুকৃতি দুষ্কৃতি নিৰন্তৰ, দেখি বিধা নিছে বতা দণ্ড ঘোৰতৰ, নাজানো একোকে মই নিকিন মানৱ, জ্ঞান দিয়া অধমক দেৱ আদিদেৱ। কবিয়ে কবিতাটোৰ জৰিয়তে বুজাব বিচাৰিছে যে আকাশত জিলিকি থকা তৰাবোৰলৈ চাই কবি ভাৱবিভোৰ হৈ পৰিছে। তেওঁ তৰাবোৰক উদ্দেশ্য কৰি মনত উদয় হোৱা প্ৰশ্নবোৰ এটা এটাকৈ সুধিছে। তেওঁলোকনো কোন, কিবা দুখ বা চিন্তাত কেনেকৈ স্তব্ধ হৈ ৰৈ আছে নেকি, নে কিবা কামত একান্ত মনে লাগি আছে, হয়তোবা পৃথিৱীত মানুহৰ মাজত থকা হঠতা হিংসা দেশ পাপ আদি দেখি অন্তৰ দুখত গলি গৈছে আৰু নিয়ৰৰ কণিকাৰূপে চকুপানী টুকিছে। কবিয়ে নিয়ৰৰ কণিকাবোৰক চকুপানীৰ লগত তুলনা কৰিছে। নতুবা সেইবোৰ স্বৰ্গৰ উপবনত ফুলি থকা চিৰসুন্দৰ স্বৰ্গীয় ফুল, যি কেতিয়াও নুশুকায়। কবিয়ে স্বৰ্গত যিবোৰ ফুল ফুলি আছে তাক চিৰসুন্দৰ বুলি কৈছে আৰু ই কেতিয়াও নুশুকায় বুলি কৈছে। স্নিগ্ধ জোনাক ৰাতি চিৰ প্ৰেম আনন্দৰ ৰাজ্যত সৌৰভ বিলাই আছে, নতুবা এইবোৰ বিশ্বপতিৰ বিশ্বৰূপী কাৰেঙত জিলিকি থকা অপূৰ্ব সুন্দৰ মণি মুকুতা, নহ'লে বা এইবোৰ বিধাতাৰ অগণন চকু, যিয়ে পৃথিৱীৰ চাৰিওফালে ঘটি থকা পাপ পুণ্য ভাল বেয়া দূৰৰ পৰা নিৰীক্ষণ কৰি থাকি যথাবিধি বঁটা বা দণ্ড দিছে। ইয়াত কবিয়ে তৰাবোৰক অগণন চকু বুলি কৈছে, যিবোৰ চকুৱে আমাৰ চাৰিওফালে ঘটি থকা পাপ পুণ্য ভাল বেয়া দূৰৰ পৰাই নিৰীক্ষণ কৰি থকা বুলি কৈছে। কবিয়ে একোকৈ বুজিব নোৱাৰি শেষত দেৱ আদিদেৱ ভগৱানৰ ওচৰত জ্ঞান বিচাৰি প্ৰাৰ্থনা জনাইছে। শেষত কবিয়ে একো বুজিব নোৱাৰি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছে।